নমস্কাৰ বন্ধুসকল, ডিজিটেল টেক আসাম ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আপোনালোকক হোৱাটছআপত আপোনাৰ নিজৰ ফটো কেনেদৰে ষ্টিকাৰ হিচাপে বনাব পাৰিব তাৰ বিষয়ে ক'ম। এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ আহক। প্ৰথমে আপোনালোকে প্লে ষ্ট'ৰটো অ'পেন কৰিব লাগিব। প্লে ষ্ট'ৰত গৈ আপোনালোকে চাৰ্চ বাৰত ষ্টিকাৰ মেকাৰ ফৰ হোৱাটছআপটো চাৰ্চ কৰি দিলে দেখিব আপোনালোকে তাত বহুতো এপছ ওলাইছে। তাৰ ভিতৰত আমি 4 নম্বৰ এপছটো ডাউনলোড কৰিব লাগিব। এই এপছটো আপোনালোকে দেখিছে 10 মিলিয়ন ওপৰত ডাউনলোড হৈ আছে আৰু এই এপছটো ৰেটিং 4.5 আউট অফ 5ৰ ভিতৰত পাইছে। এপছটোৰ জৰিয়তে অতি কম সময়ৰ ভিতৰতে আপোনালোকে নিজৰ ফটো দি ষ্টিকাৰ বনাব পাৰিব। এপছটো ইনষ্টল হোৱালৈকে আমি ৰৈ দিম। এপছটো ইনষ্টল হোৱাৰ পিছত আপোনালোকে অ'পেন কৰিব লাগিব। অ'পেন কৰাৰ পিছত আপোনালোকে এনেকুৱা ধৰণৰ এটা ইণ্টাৰফেচ দেখাব। তাত আপোনালোকে প্লাছ চিনটো প্ৰেছ কৰি দিব। এতিয়া তলৰ ফালে আপোনালোকে বাওঁফালে দেখিছে আৰু এটা প্লাছ চিন আছে, তাত গৈ আপোনালোকে প্ৰেছ কৰি দিব। প্ৰেছ কৰাৰ লগে লগে আপোনালোকে এনেকুৱা ধৰণৰ এটা ইণ্টাৰফেচ দেখা পাব আৰু কিছুমান পাৰ্মিশ্যন বিচাৰিব। পাৰ্মিশ্যনসমূহ এলাউ কৰিলে আপোনালোকে তাত গেলেৰী অ'পেন হ'ব আৰু আপোনালোকে যোন কপি ফটো লাগে সেই কপি লৈ তাত আপোনালোকে চিলেক্ট কৰি দিব। চিলেক্ট কৰাৰ পিছত আপোনালোকে তাত ফটোকপি কিমান দৰকাৰ সেই অনুযায়ী ফটোকপি আপোনালোকে লৈ আৰু তাৰপিছত আপোনালোকে এনেকুৱা এটা ইণ্টাৰফেচ দেখা পাব আৰু তাৰ তলত অট'মেটিক বুলি অপশ্যন এটা আছে আৰু অট'মেটিকত অপশ্যনটোত ক্লিক কৰি দিব আৰু তাৰপিছত এনেকুৱা এটা ইণ্টাৰফেচ ওলাব। তাত দেখিব, তাত ওপৰ ফালে ৰাইট চাইডে নেক্সট বুলি দেখিব, তাত ক্লিক কৰি দিব আৰু আপোনালোকে বুলি অপশ্যন এটা আহিব, তাত আপোনালোকে ছেভ কৰি ল'ব। ছেভ কৰি দিয়াৰ লগে লগে আপোনালোকে এনেকুৱা ধৰণৰ কিছুমান আপোনালোকে অপশ্যন পাব। তলত আপোনালোকে কিবা টেক্সট লিখিব পাৰিলে টেক্সট লিখিব পাৰিব। মই টেক্সট দৰকাৰ নাই, গতিকে মই ছেভ কৰি লৈছোঁ। মই কি নামত ছেভ কৰিম সেইটো দেখিছে, মই মাই নামত ছেভ কৰি দিছোঁ। ছেভ কৰাৰ পিছত আপোনালোকে দেখিবলৈ পাইছে যে তলৰ ফালে এড অন হোৱাটছএপ বুলি আছে। তাত আমি ক্লিক কৰি দিছোঁ আৰু এলাউ বিচাৰিছে, আমি এলাউটো কৰি দিছোঁ। তাৰপিছত আপোনালোকে অ'পেন অন হোৱাটছআপ ওলাইছে, আপোনালোকে দেখিবলৈ পাইছে। হোৱাটছআপটো অ'পেন কৰিলে আপোনালোকে কোনো এটা চাৰ্ট আপোনালোকে উলিয়াই ল'ব আৰু সেই চাৰ্টটোত আপোনালোকে সেই ষ্টিকাৰটো আপোনালোকে ইয়াত দেখিবলৈ পাইছে, ষ্টিকাৰটো ওলাইছে আৰু ষ্টিকাৰটো আপোনালোকে চেণ্ড কৰিব পাৰিব। এনেধৰণে অতি কম সময়ৰ ভিতৰতে এই এপছটোৰ জৰিয়তে আপোনালোকে ষ্টিকাৰ বনাব পাৰিব। যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু এনেকুৱা ধৰণৰ যদি ভিডিঅ' আপোনালোকক আৰু লাগে তেন্তে কমেণ্ট বক্সত মোক জনাব। মই আপোনালোকক এনেকুৱা ধৰণৰ ভিডিঅ' আগবঢ়াই যাম। যদি ভিডিঅ'টো ভাল পালে ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব।